মই কে প্ৰডাকশ্যন বড়ো নিউজ চেনেলৰ পৰা আপোনাক স্বাগতম জনাইছোঁ আৰু এই ৰাতিপুৱা সময়খিনিত আপোনাক লগ পাই নথৈ সুখী হৈছোঁ আৰু জয়তে মই আগন্তুক নিৰ্বাচনৰ যি পৰিকল্পিত আপুনি লৈছে সেইটোৰ কাৰণে মই স্বাগতম আপোনাক জনাইছোঁ। এতিয়া আপুনি ওদালগুৰি ডিষ্ট্ৰিক্টৰ মহিলা কংগ্ৰেছৰ প্ৰেচিডেণ্ট হিচাপে আপুনি এতিয়া ভুৱনেশ্বৰ কলিতাৰ যি কেণ্ডিডেট লোকসভা সমষ্টিত সেই কেণ্ডিডেটজনক আপুনি জিকাই নিয়াৰ কাৰণে কিমান দূৰ সম্ভৱ আপুনি সহায় কৰিব পাৰিব? মই যিমান দূৰ পাৰোঁ যথেষ্ট সহায় কৰিম, কাৰণ তেওঁ জিকাই নিলে হয়তো আমাৰ কংগ্ৰেছৰ মঙলদৈ সমষ্টিটো অলপ উন্নতি হ'ব। যিহেতুকে এই 15টা বছৰ বিজেপিয়ে একো কৰিব পৰা নাছিলে আৰু একো কৰাও নাছিলে। ৰমেন ডেকা আহিছে, কিন্তু ৰমেন ডেকা কোনো দেখাই নাছিলে আৰু সেইকাৰণে আমি ভাবিছোঁ আমাৰ কংগ্ৰেছ প্ৰাৰ্থীজন যদি জিতি যায় তেতিয়া হয়তো আমাৰ এই অঞ্চলবিলাকত উন্নতি হ'ব আৰু তেওঁক জিকাই নিবলৈ আমি যথেষ্ট চেষ্টা কৰিম, কষ্ট কৰিম। আপুনি নিশ্চিত নে তেওঁ যে জিকিব? তেওঁ জিকিব বুলি নিশ্চিত। আৰু তেওঁ ভুৱনেশ্বৰ কলিতা যে তেওঁ যদি জিকি আহে তেতিয়া ৰমেন ডেকা আৰু নাৰায়ণ বৰকটে যেনেকুৱা এপালি কৰি থৈ গ'ল মঙলদৈ সমষ্টিখনত, তেওঁলোকৰ নিচিনা যাতে নকৰে সেইটোৰ কাৰণে আপোনালোকে কিবা ব্যৱস্থা ল'বনে? নাই, আমি কৰিম, কাৰণ ছাৰৰ ওচৰত গৈ পেলাই আমি তাৰে ব্যৱস্থা ল'ব চেষ্টা কৰিম। কাৰণ আমাৰ যিহেতুকে মানুহখিনিয়ে অলপ কষ্ট পাইছে, কাৰণ তেওঁলোকেতো একোৱেই নকৰিলে। তেওঁলোকে যিহেতুকে একো নকৰিলে যেতিয়া ছাৰৰ সৈতে আমি কামখিনি কৰাই আগবঢ়াই নিবলৈ আমি চেষ্টা কৰিম। MP ফাণ্ডৰ যিখিনি টকা আহে সেইখিনি টকা প্ৰায় আমাৰ মঙলদৈ সমষ্টিত বিশেষকৈ BTT অঞ্চলত ওদালগুৰি ডিষ্ট্ৰিক্টত কাম হোৱা নাই বুলি মই ক'ব খুজিছোঁ। তেনেস্থলত আপুনি ভুৱনেশ্বৰ কলিতা যেতিয়া জিকি যায় বা তেওঁ উত্তীৰ্ণ হৈ যায় তেতিয়া তেওঁ কাম কৰিবৰ কাৰণে আপোনালোকে কি ব্যৱস্থা ল'ব? আমি ব্যৱস্থা ল'ম, কাৰণ যিহেতুকে আমাৰ ইয়াত বহুত সমস্যা। কাৰণ আমাৰ এনেকুৱা স্কুল কলেজবিলাক বা কলেজলৈ যাবলৈ হ'লে ৰাস্তা পদূলি নাই, কাৰণ ল'ৰা ছোৱালীবিলাকৰ বহুত কষ্ট হৈ যায় আৰু ৰাস্তা পদূলি যেতিয়া নাথাকে তেতিয়া হয়তো মানুহবিলাকেও বা যাতায়াতৰ সুবিধাবিলাকত অসুবিধা হৈ পৰে। আপোনালোকৰ যি আপুনি ডিষ্ট্ৰিক্ট মহিলা কমিটিৰ কংগ্ৰেছৰ আপুনি সভানেত্ৰী হিচাপে প্ৰেচিডেণ্ট হিচাপে আপোনাৰ অৰিহণা বহুতখিনি থাকিব। এতিয়া আপোনাক खन्थेक समय लग पाई आंनि भिडिअखौ नोंथांमोना साबस्क्राइब खालामाखैबा साबस्क्राइब खालामदों आरो लोगोसे बेल बुटमाव थुदों जाहाथे आं आपलोड खालामनाय भिडिअआ नोंथाङा फार्स्टयैनो मोनग्रो।